জীৱনৰ বাস্তৱতা সেই মানুহজনেই জানে যি টকা ইনকাম কৰিব গৈছে বা যি পৰিয়ালটো পোহপাল কৰিব লাগে। যি শুই বৈ খায় সি কিন্তু জীৱনৰ বাস্তৱতা নুবুজে। জীৱনৰ কঠিনতা কি, জীৱনত কি কামটো কঠিন, কি কামটো সহজ এইটো নুবুজে। আৰু জীৱনত টকা থাকিলে সকলো কামেই সহজ, কিন্তু যদি আপোনাৰ ওচৰত টকা নাই তেতিয়াহ'লে সকলো কামেই কঠিন। আপোনাক কোনো মূল্যও নিদিয়ে, আপোনাৰ দুখৰ কোনো ভেলু নাই। আপুনি হাজাৰ দিন পৰিয়ালক ৰোজগাৰ কৰি কামাই কৰি খোৱালে, হঠাৎ কৰি আপোনাৰ কিবা এটা হ'ল, আপুনি কেইবাদিন খুৱাব নোৱাৰিলে বা কাম কৰিব নোৱাৰিলে, সেই পৰিয়ালে আপোনাক দূৰ দূৰ কৰি এৰি যাব। এইটোৱে জীৱনৰ বাস্তৱতা। যি মানুহসকলৰ কাৰণে আপুনি সকলো কিছু এৰি নিজৰ জীৱন বাদ দি কাম কৰিব, নিজৰ ৰক্ত বিক্ৰী কৰি নিজৰ ৰক্তৰ ঝৰানো টকাৰে তেওঁলোকক খুৱাব, সেই মানুহবিলাকে এদিন আপোনাক এৰি যাব। এইটো কিন্তু দুখ লগা কথা, কিন্তু ইয়াত কিন্তু দুখ লগা কোনো কথাই নাই। এইটো মানে আমালোকৰ এটা মানে জীৱনৰ পাৰ্ট। সেইকাৰণে মানে এইবিলাক একচেপ্ট কৰি ল'ব লাগে। একচেপ্ট কৰিব পাৰিলে দুখ নহ'ব। কাৰণ আমালোকে যদি এইটো ভাবোঁ যে এইটো এটা জীৱনৰ পাৰ্ট বা জীৱনৰ অংশ, তেতিয়াহ'লে একো কষ্ট নহয়। আৰু যদি ভাবোঁ যে এইটো মোৰ লগত হ'ল কিয়, ভাই এইটো কেৱল আপোনাৰ লগত হৈছে এনে কোনো কথা নাই। এইটো মানে পৃথিৱীৰ এটা নিয়ম, আপোনাৰ জীৱনৰ এটা অংশ, এইটো হ'ব। কাৰণ মানুহ স্বাৰ্থপৰ, কিছুমান মানুহ বেছি আৰু কিছুমান মানুহ কম, কিছুমান মানুহ দেখুৱায় আৰু কিছুমান মানুহ নেদেখুৱায়। কিন্তু মানুহৰ হাৰটো ফুৰাই গ'লে ন, তেতিয়া মানুহ আৰু নাথাকে। কিহৰ কাৰণে থাকিব? মানুহটো স্বাৰ্থপৰ। কিন্তু সকলো মানুহ স্বাৰ্থপৰ এইটো ক'ব পৰা নাযায়, কাৰণ কিছুমান মানুহ আছে স্বাৰ্থপৰ নহয়, নিজৰ জীৱন বাদ দি, নিজৰ জীৱনৰ কথা বাদ দি, নিজৰ ৰক্ত ঝৰানো, নিজৰ মানে কষ্ট কৰি পৰিয়ালক পোহপাল দি আছে, নিজৰ জীৱন বাদ দি, নিজৰ কথা নাভাবি, কেৱল পৰিয়ালৰ কথা, কেৱল সেই মানুহজনৰ কথা ভাবি আছে। কিন্তু যেতিয়া সেই মানুহজনক এৰি যাব, তেতিয়া হয়তো কিমান কষ্ট পাব সেই মানুহজনে। সেইকাৰণে মানে মানুহ স্বাৰ্থপৰ। সেইকাৰণে এইবিলাক একচেপ্ট কৰি লোৱা ভাল। যদি আপুনি একচেপ্ট কৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ আৰু কোনো দুখ দি এৰি যাব নোৱাৰে। কাৰণ কোনোবাই এৰি গ'লে আপুনি যদি একচেপ্ট কৰি ল'লে, এইটো মোৰ কপালত আছিল বা মোৰ ভাগ্যত আছিল, সেইকাৰণে এৰি গৈছে, তেতিয়াহ'লে একো কষ্ট নহয়। সেইকাৰণে একচেপ্ট কৰিবলৈ শিকক। দুখ আহক, সুখ আহক, একচেপ্ট কৰিবলৈ শিকক। তেতিয়াহে লাইফত সফল হ'ব পাৰিব।